Hello guys, welcome back to my YouTube channel. আহিগল ভাল খবৰ ৰাজ্যৰ যিসকল মানুহে অৰুণোদয় আঁচনিৰ ধন পাই আছিল আগৰ পৰা তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ আৰু যিসকলে অৰুণোদয় 3.0 ৰ বাবে আবেদন কৰিছে তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ। এয়া চাবলৈ পাইছে অৰুণোদয় আঁচনিৰ যিখন পইচা প্ৰত্যেক মাহৰ 10 তাৰিখত তেওঁলোকৰ বেংকৰ একাউণ্টত সোমাই দিয়ে। এয়া চাবলৈ পাইছে 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টলৈ প্ৰাপ্য ধন বা প্ৰত্যেক মাহৰ যেতিয়া 10 তাৰিখ সেইদিনা যিসকল অৰুণোদয় আঁচনিৰ যিসকল মানুহ আছে সেইখিনি ধন পায় লগতে অৰুণোদয়ৰ উপৰিও আৰু কিছুমান আঁচনিৰ 10 তাৰিখত পইচা সোমাই দিয়ে আৰু সেইখিনি আঁচনি কোন আঁচনিৰ পইচা 10 তাৰিখত বেংকৰ একাউণ্টত সোমাব আপুনি সেইখন চাব পাৰিব। আৰু ফেব্ৰুৱাৰী মাহৰ যেহেতু 10 তাৰিখ সন্মুখত আৰু সেইকাৰণে যিসকল অৰুণোদয় আঁচনি পাই আছে বা আৰু তাৰ লগতে আৰু কোনকেইটা আঁচনিৰ পইচা বেংকৰ একাউণ্টত সোমাব সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব। গতিকে যিসকল ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী আছে তেওঁলোকৰ কাৰণে আজিৰ এখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ আৰু লগতে আত্মসহায়ক গোটৰ আণ্ডাৰত যিসকল মহিলা এইখন ভিডিঅ' চাইছে তেওঁলোকৰ কাৰণে আজিৰ এইখন ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোকৰ যিখন 10,000 টকা যিটো সেইখিনি কাম অলৰেডি ভেৰিফিকেশ্যন যিহেতু সকলোবিলাক শেষ হৈছে আৰু এইটো মাহত ভিতৰতে তেওঁলোকে 10,000 টকাকৈ লাভ কৰিব। গতিকে তেওঁলোকৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কাম আছে আৰু সেইখিনি যদি তেওঁলোকে নকৰে তেনেহ'লে তেওঁলোকৰ 10,000 টকা যদি তেওঁলোকৰ সকলো ভেৰিফিকেশ্যন শেষ হৈছে তথাপি তেওঁলোকৰ বেংকৰ একাউণ্টত নাপাব। আৰু সেই সন্দৰ্ভত ভিডিঅ' আহিছে ৰাতিপুৱা তেওঁলোকে কি কাম কৰিব লাগিব আৰু ক'ত গৈ কৰিব সম্পূৰ্ণ নেক্সট ভিডিঅ'ত পাই যাব। আৰু আজি যিহেতু 10 তাৰিখত যিহেতু অৰুণোদয় আঁচনিৰ পইচা সোমাব আৰু ইয়াত নতুনসকলে নাপাব, যিসকল অৰুণোদয় 3.0 ৰ বাবে আবেদন কৰিছিল তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচাটো নাপাব। যিসকল পুৰণা বা আগৰ পৰা যিসকল অৰুণোদয় আঁচনিৰ ধন পাইছে যদি তেওঁলোকৰ কোনো ধৰণৰ খেলিমেলি নাই তেওঁলোকে সেই বেংকৰ একাউণ্টত বা ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখত পইচা পাব। আৰু অৰুণোদয় 3.0 ৰ বাবে যিসকল আবেদন কৰিছে তেওঁলোকৰ এতিয়ালৈকে তেওঁলোকৰ ফৰ্মখন অহা নাই আৰু ফৰ্ম যেতিয়া আহিব আৰু তাৰপিছত তেওঁলোকৰ ফৰ্ম ফিল আপ কৰি দিয়াৰ জমা দিয়াৰ পিছত তেওঁলোকৰ পইচাখিনি সোমাব আৰু যেতিয়া তেওঁলোকৰ পইচাখিনি সোমাব আৰু তেতিয়াৰ পৰাই যিসকল পুৰণা হিতাধিকাৰী আছে যিসকল আগৰ পৰা অৰুণোদয় আঁচনি ধন পাইছে তেওঁলোকৰ তেতিয়া নামবিলাক কৰ্তন হৈ যাব। কাৰণ যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাথাকে আৰু ৰেচন কাৰ্ড নথকাসকলেও আৰু অৰুণোদয় আঁচনিৰ যদি আগৰ পৰা ধন পাইছে তথাপি তেওঁলোকে ধন নাপাব। যদি ৰেচন কাৰ্ড আছে তথাপি ৰেচন কাৰ্ডৰ লগত যদি তেওঁলোকৰ আধাৰ কাৰ্ডখন লিংক নাথাকে তেনেহ'লে তেওঁলোকে ধন নাপাব। সেইকাৰণে যিমান দিন অৰুণোদয় 3.0 ৰ যিসকল হিতাধিকাৰী নতুন হিতাধিকাৰী পইচা নাপাব সিমান দিন পুৰণাসকলৰ আৰু খেলিমেলি নাই তেওঁলোকৰ প্ৰত্যেক মাহৰ 10 তাৰিখত পইচাখিনি সোমাব। আৰু লগতে প্ৰত্যেক মাহৰ 10 তাৰিখত অৰুণোদয়ৰ লগতে শহীদ কৌশল কোঁৱৰ বৃদ্ধ পেঞ্চন যিসকল মানুহে পায় তেওঁলোকৰ বেংকৰ একাউণ্টত পইচা সোমায়। ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন যিসকল বিধৱা মানুহ আছে তেওঁলোকৰ কাৰণে পইচাটো সোমায়। দীনদয়াল দিব্যাংগজন সাহায্য যিবিলাক দিব্যাংগ মানুহ আছে তেওঁলোকৰ ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ পইচাসমূহ প্ৰত্যেক মাহৰ 10 তাৰিখত হিতাধিকাৰীৰ বেংকৰ একাউণ্টত সোমাই দিয়ে। আৰু অৰুণোদয় আঁচনিৰ 1250 টকা প্ৰত্যেক মাহৰ 10 তাৰিখত বেংকৰ একাউণ্টত সোমাই দিয়ে আৰু ফেব্ৰুৱাৰী মাহৰ এইকেইটা আঁচনিৰ ধনসমূহ সকলোৱে লাভ কৰিব। আৰু গতিকে এইখিনি আছিল আজিৰ কাৰণে যিসকল অৰুণোদয় আঁচনিৰ ধন পাইছে আগৰ পৰা তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। লগতে অৰুণোদয় 3.0 ৰ যিসকল হিতাধিকাৰী আছে বহুতে কৈ থাকে যে আমাৰ কেতিয়া পইচা বেংকৰ একাউণ্টত সোমাব, কিন্তু তেওঁলোকৰ এতিয়া নোসোমায় কাৰণ তেওঁলোকৰ এতিয়ালৈকে ফৰ্মখন অহা নাই আৰু যেতিয়া ফৰ্ম আহিব তাৰপিছত তেওঁলোকেহে অৰুণোদয় 3.0 যিসকল আবেদন কৰিছিল তেওঁলোকে ধনবিলাক লাভ কৰিব। আৰু গোটৰ যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে ৰাতিপুৱা আহি আছে অত্যন্ত ভাল ভিডিঅ', তেওঁলোকে সেইখন ভিডিঅ' মিছ নকৰিব। যিসকল আত্মসহায়ক গোটৰ যিসকল সদস্য আছে তেওঁলোকৰ কাৰণে